বেটিখিনিক মাৰ লগত থৈ দিলোঁ আৰু মই যাই আছোঁ একবাৰ ভিতৰলৈ। তো মই বহাবলৈ লৈছোঁ ভাত। তো ভাত বহাবৰ কাৰণে যা যোগাৰ কৰি আছোঁ। তো হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালে আছে। মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো চাউলখিনি লৈ ল'ম। এইবাৰ লৈ ল'ম দালি, মাহ ওলাবলৈ খাই চাহ। তো চাউলক গাখীৰে নাই, তো বেলেগ এটা ব্যৱস্থা কৰিব লাগিব। তো এইফালে মই বহাই দিম লাল চাহ। তো গাখীৰটো অলপে আছে, সেইকাৰণে ভাবিলোঁ লাল চাহ কিনিকে বহাই দিওঁ। কিন্তু আমি লাল চাহ খোৱাই ভাল, দেহাৰ কাৰণে ভাল, উপকাৰী হয়। কিন্তু আমি গাখীৰ চাহ খাঙে কিন্তু আপিগিলা একা হৈছে। গাখীৰ চাহ নহ'লে মানে মাথা বিষাই, গাখীৰ চাহ খালেহে মাথাৰ বিষ ভাল হয়, এনেকা হৈছে মাথাগিলা মানে আমাৰ। আমাৰ ভিতৰত দুখাব লাগে একো নাই, কিন্তু এইখিনি মানে বেয়া হৈছে কি কাৰণে ব্যৱস্থা কৰিব লাগিব। চাহখিনি হৈ থকাৰ লাগে মই মাংসখিনি ধুই লওঁ আৰু চাউল আৰু দালিখিনি ধুই লওঁ। মাংসখিনি ধুই ল'লোঁ। এইবাৰ মই বনাব ওলাইছোঁ মাংস। তো মাংস বনাবৰ কাৰণে মই প্ৰথমতে আলুখিনি মই মানে ৰচুন অলপ দি ভাজি লওঁ। এইবাৰ পিঁয়াজখিনি দি দিম। এইবাৰ মাংসখিনি দি দিওঁ, মানে আলুখিনি আগতে মই ভাজি লওঁ, এইবাৰহে মই মাংস দিওঁ। তো এনেকৈ মই ভাজি ভাল পাওঁ, অলপ বেলেগ কৰিও ভাজোঁ, কিন্তু আজি এনেকৈ বনালোঁ। হৈ আছে মাংসখিনি ভাজি লওঁ, আজি জোল নাখাওঁ। তো এইফালে ৰচুনখিনি পানীত ফিটাই দিছোঁ। ৰচুন এনেকৈ থ'লে মানে ফট কৰি মানে গুচি যায়, বাকলি গুচি যায়, সেইকাৰণে এনেকৈ থৈ দিওঁ। এইফালে মাংসৰ কালাৰ আৰু এইফালে বনি আছে আমাৰ মাংস। আৰু এইফালে এইটো হৈছে জনকী ফুল, আজি খাম জনকী ফুল। আৰু এইফালে বেটিখিনিকো ঔষধ খুৱাই আছোঁ। আমাৰ ভণ্টি এটা আছে যে, তাই আৰু আমাৰ মা বটি কৰি তাক ঔষধ খুৱাই আছে। মানে আমাৰ বেটিখিনিৰ গাও ইমান ভাল নহয়, সেইকাৰণে বেটিখিনিক ঔষধ খুৱাই আছে বটি কৰি। মাংসখিনি প্ৰায় ৰেডি হ'লে আৰু অলপ পানী দিম, আৰু পানী দি এইখিনি হৈ যাব মোৰ মাংস। তো মোৰ মাংস ৰেডি হৈ গ'ল। আৰু এইবাৰ বনাম মই জনকী ফুলখিনি মই মাংস বনোৱা কড়াইতে বনাম। আৰু যিহেতু লেতেৰা এনেকুৱা দেখে, কিন্তু আপোনালোকে যাতে ভুল নুবুজে, মানে বেয়া নাভাবে। তো এই জনকী ফুলৰ পানীখিনি দিয়ে মানে কড়াইখিনি চাফা হৈ যাব, সেইকাৰণে মই নাখলিলোঁ। তো মোৰ ইফালে জনকী ফুল ৰেডি হৈ গ'ল খাবৰ কাৰণে। তো বেটিখিনিক মই অলপ ঔষধ খুৱাই লওঁ বুলি ভাবিছোঁ, মানে খোৱাৰ আগতে এটা ঔষধ আছে, সেইখিনি খুৱাই লওঁ। তো গাইজ, আপোনালোকে ভাবিব পাৰে যে বেটিখিনিক মই কি কাৰণত ইমান ঔষধ খুৱাই আছোঁ। তো বেটিখিনিৰ এইকেইদিন বহুত জ্বৰ হৈ আছিল আৰু মানে বহুত কিবা কিবি অসুখ হৈ আছে, সেইকাৰণে বেটিখিনিক মানে টাইমত ঔষধ খুৱাই থাকিব লাগে। সেইকাৰণে মানে বহুত অসুবিধা হৈ আছিল এইকেইদিন, মানে এইকেইদিনে অলপ ভাল পাইছে, সেইকাৰণে অলপ আজি ভিডিঅ' বনাম বুলি ভাবিলোঁ। মই মামবাৰী আনো হা তই তোক তো এইফালে বেটিৰ কাৰণে বাঢ়িলোঁ অলপ ভাত, দালি হোৱা নাছিল, সেইকাৰণে দালিখিনি নিদিলোঁ। তো মাংস আৰু আলু আৰু সেনেকৈ দি দিলোঁ, সানি খুৱাম।